हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइছে डेका क्रिएशन आहिনৰ আবেলিৰ আজিৰ খণ্ডটো খুবেই ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটো খণ্ডত নীৰৱ ফুকনে নিজৰ দেউতাকক বিচাৰি পালে আৰু নীৰৱে নিজৰ দেউতাকক পাই আবেগিক হৈ পৰে আৰু সাৱতি ধৰি নীৰৱে দেউতাকক কৈছিল দেউতা মোক কিয় অভিনৱ ফুকনৰ ঘৰত এৰি থৈ আহিছিলা বুলি সুধিছিল আৰু সেই কথাখিনি আজিৰ খণ্ডত দেউতাকে নীৰৱক ক'ব আৰু এডিশনাল এছপি পাৰ্থপ্ৰতিম বেজবৰুৱাই সেই কথাখিনি আদালতত ক'বলৈ ক'ব আৰু এতিয়া অভিনৱ ফুকন আৰু ৰাজ ফুকন বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আহিনৰ আবেলিৰ আজিৰ খণ্ডটোত ইফালে ময়ূৰীয়ে মাকক মূৰত আঘাত কৰি থানালৈ পলাই আহিছে আৰু ময়ূৰীয়ে থানাত গৈ পুলিচৰ আগত ৰাজ ফুকনে যে ৰুমত বন্দী কৰি থৈছে সেই সকলোখিনি কথা ক'লে আৰু লগে লগে পুলিচজনে ময়ূৰীক সহায় কৰিবৰ কাৰণে দিগন্তক ফোন কৰি থানালৈ মাতিছে আৰু আজি দিগন্ত থানালৈ আহিব আৰু ময়ূৰীক তেনে অৱস্থাত দেখি দিগন্ত আচৰিত হৈ পৰিব আৰু ময়ূৰী পলাই আহি যে থানাত আছে সেই কথাখিনি নীৰৱ আৰু অদিতিৰ আগত ক'ব আৰু এতিয়া নীৰৱ আৰু অদিতিয়ে দিগন্তক ময়ূৰীক সিহঁতৰ ঘৰলৈ নিবলৈ ক'ব নেকি দেখিবলৈ পাব আহিনৰ আবেলিৰ আজিৰ খণ্ডটোত গতিকে আহিনৰ আবেলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব ধন্যবাদ।